নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ চেনেলটোলৈ তথা ভিডিঅ'টোলৈ। আমি এতিয়া কথা পাতিম ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন। তাত কিছুমান পোষ্ট ওলাই আছে, আমি সেই পোষ্টখিনিৰ ওপৰত কথা পাতিম। তাত পোষ্ট ওলাই আছে আপোনালোকৰ LDA ডিছপাচাৰ, তাৰপিছত আৰু পোষ্ট ওলাই আছে আপোনালোকৰ ক্লিপাৰ জুনিয়ৰ ফটোগ্ৰাফাৰ, ট্ৰেন্সলেটৰ, জাৰ্ণালিষ্ট, যিকোনো বিভাগত আপোনাৰ ভাগ কৰি দিছে। কেইবাটাও বিভাগত পোষ্ট ওলাই আছে আৰু মুঠতে আপোনালোকৰ টোটেল পোষ্ট ওলাই আছে 49। চ' এতিয়া আমি 49টা পোষ্টৰ ওপৰত কথা পাতিম। সকলোখিনি ডিটেইলছ মই আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া বুজি পাব। প্ৰথম পোষ্টটোৰ নাম হৈছে আপোনালোকৰ এডভাৰটাইজমেণ্ট কাম চাৰ্কুলেশ্যন মেনেজাৰ। তাত ওলাইছে পোষ্ট এটা ওলাইছে আৰু আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী, অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেটেড কৰা হ'ব লাগিব, আৰ্টছ ছায়েন্স নাইবা কমাৰ্চত কৰা হ'ব লাগিব। লগতে আপোনালোকৰ থাকিব লাগিব অফিচ কাৰেছপণ্ডেঞ্চ এণ্ড একাউণ্টছ ৱৰ্কৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। পিছত আকৌ আপোনালোকৰ এটা চেলাৰী দিছে 22,000-ৰ পৰা 87,000, লগতে গ্ৰেড পে' দিছে। আৰু ছেকেণ্ড পোষ্টটোৰ নাম হৈছে আপোনালোকৰ ট্ৰেন্সলেটৰ, জাৰ্ণেলিষ্ট, ছাব এডিটাৰ কাম প্ৰুফ ৰিডাৰ, লাইব্ৰেৰিয়ান, মিচিং জাৰ্ণেলিষ্ট। টোটেল পোষ্ট আছে 11টা। বিভিন্ন ধৰণত ভাগ কৰি দিছে পোষ্টবিলাক, ST আৰু OBC এনেকৈ। আৰু মহিলাসকলৰ কাৰণে 3টা পোষ্ট ৰাখিছে। কোৱালিফিকেশ্যনটো হৈছে আপোনালোকৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, আৰ্টছ ছায়েন্স নাইবা কমাৰ্চত। লগতে আপোনালোকে 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। আৰু লগতে আপোনালোকে আছামিজ টাইপিং কৰিব পৰা হ'ব লাগিব। লগতে আপোনালোকে অসমীয়াৰ পৰা ইংলিছলৈ ট্ৰেন্সলেট কৰিব পৰা হ'ব লাগিব লেংগুৱেজ। আৰু যিটো লাইব্ৰেৰিয়ান পোষ্টটো হৈছে, লাইব্ৰেৰিয়ান পোষ্টৰ কাৰণে আপোনালোকে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, লাইব্ৰেৰী ছায়েন্সত কৰা হ'ব লাগিব। লগতে আপোনালোকে PG ডিপ্ল'মা থাকিব লাগিব লাইব্ৰেৰী ছায়েন্সত, সম্পূৰ্ণ ছায়েন্সৰ হ'ব লাগিব আপোনালোকে গ্ৰেজুৱেট। লগতে তাত আদাৰ কোৱালিফিকেশ্যন লাগিব কম্পিউটাৰ আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব লাইব্ৰেৰী মেনেজমেণ্টৰ। লগতে আপোনালোকে DTP আৰু ইণ্টাৰনেটত চাৰ্টিফিকেট থাকিব লাগিব। আৰু যিটো মিচিং জাৰ্ণেলিষ্ট পোষ্ট আছে, তাত আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেটেড কমপ্লিট কৰা হ'ব লাগিব আৰ্টছ ছায়েন্স নাইবা কমাৰ্চত। লগতে আপোনালোকৰ মিচিং লেংগুৱেজৰ এখন চাৰ্টিফিকেট থাকিব লাগিব, অৰ্থাৎ মিচিং আপোনালোকে যে জানে তাৰ ওপৰত আপোনালোকৰ এখন চাৰ্টিফিকেট লাগিব। লগতে গ্ৰেজুৱেটেড। দৰমহা দিছে আপোনালোকৰ 22,000-ৰ পৰা 87,000, লগত দিছে গ্ৰেড পে' 9,100। 3 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ লোৱাৰ ডিভিজনেল এছিষ্টেণ্ট। পোষ্ট আছে 2টা। তাত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে, মিনিমাম বিচাৰিছে ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত, আৰু লগতে এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব। লগতে আপোনালোকে আছামিজ জনা হ'ব লাগিব। তাৰপিছত দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকা দিছে। লগতে গ্ৰেড পে' দিছে 6,200 টকা। 4 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ লোৱাৰ ডিভিজনেল এছিষ্টেণ্ট ডিছপাচাৰ, লগতে ক্লিপাৰ। ইয়াত টোটেল পোষ্ট আছে 8টা পোষ্ট আছে। আৰু বিভিন্ন ধৰণে পোষ্টবিলাক ভাগ কৰি দিছে। আৰু 2টা পোষ্ট ৰাখিছে ওমেনৰ কাৰণে। আৰু তাত কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ মিনিমাম ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আৰ্টছ ছায়েন্স নাইবা কমাৰ্চত। লগতে আপোনালোকৰ 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব, তেতিয়া আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকা। লগতে গ্ৰেড পে' দিছে 6,200 টকা। তাৰপিছত 5 নম্বৰ পোষ্টটো আহিলে আপোনালোকৰ LDA কাম টাইপিষ্ট, ডিষ্ট্ৰিক্ট লেভেলৰ হয়। পোষ্ট আছে 15টা। আৰু ইয়াত আপোনালোকৰ বিভিন্ন ধৰণত ভাগ কৰি দিছে। আৰু আপোনালোকৰ তাৰে 10টা পোষ্ট ৰিজাৰ্ভ একদম ওমেনৰ কাৰণে ৰাখি দিছে, সেইটো এটা ভাল কথা। লগতে কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আৰ্টছ ছায়েন্স নাইবা কমাৰ্চত। লগতে এখন আপোনালোকৰ 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু লগতে আপোনালোকে আছামিজটো টাইপিং কৰিব পৰা হ'ব লাগিব। লগতে চেলাৰী দিছে 14,000 টকাৰ পৰা 49,000 টকা। লগতে গ্ৰেড পে' দিছে 6,200 টকা। এইটো একচুৱেলি সকলোৱে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেটেড কমপ্লিট হ'লে আৰু 6 মান্থৰ ডিপ্ল'মা হ'লে। তাৰপিছত আপোনালোকৰ 6 নম্বৰ পোষ্টটো দিছে জুনিয়ৰ ফটোগ্ৰাফাৰ। তাত টোটেল পোষ্ট আছে 2টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে SSLC পাছ বিচাৰিছে, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকে এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব আৰু ডিজিটেল ফটোগ্ৰাফীৰ ওপৰত আপোনালোকৰ চাৰ্টিফিকেট লাগিব। দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকা। লগতে গ্ৰেড পে' দিছে 5,000 টকা। 7 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ টেকনিচিয়ান পোষ্ট হয়। তাত পোষ্ট আছে 3টা পোষ্ট আছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ SSLC পাছ তথা মেট্ৰিক পাছ বিচাৰিছে। লগতে আপোনালোকে এখন ডিপ্ল'মা থাকিব লাগিব, যিকোনো আপোনালোকৰ ধৰি লওক TV ৰিপেয়াৰিং কৰা নাইবা আপোনালোকে জেনেৰেটৰ ৰিপেয়াৰিং কৰা, এইবিলাকৰ ওপৰত এখন ডিপ্ল'মা থাকিব লাগিব।
দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকা, লগতে গেট পে দিছে 6,800 টকা। 8 নম্বৰ বস্তু হৈছে আপোনালোকৰ অপাৰেটৰ। টোটেল পোষ্ট আছে 6টা আছে পোষ্ট, আৰু এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, SSLC পাছ কৰা হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকে 3 বছৰৰ এখন ইলেক্ট্ৰনিক ইকুইপমেণ্টছ, অৰ্থাৎ আপোনালোকৰ ৰেডিঅ' ছেট নাইবা আপোনালোকে টিভি ভাল কৰা নাইবা আপোনালোকে জেনেৰেটৰ ভাল কৰা এখন ডিপ্ল'মা লাগিব আৰু জনা হ'ব লাগিব ভাল কৰা। লগতে দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকা, লগতে গেট পে দিছে 5,600 টকা। 9 নম্বৰ বস্তু আহিলে আপোনালোকৰ আৰ্টিষ্ট হয়। তাত পোষ্ট আছে 1টা আছে, আৰু তাত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰ্টছত। লগতে আপোনালোকে প্ৰেছ থাকিব লাগিব, লেৱাৰ্ড, পোষ্টাৰ, বুক, জাৰ্নেল ডিজাইন এইবিলাকৰ ওপৰত আপোনালোকৰ চাৰ্টিফিকেট লাগিব। দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকা দিছে, গেট পে দিছে 6,700 টকা। আৰু ইয়াত গোটেইকেইটা পোষ্টৰ বয়সটো আপোনালোকৰ দিছে এজটো 21 বছৰৰ পৰা আপোনালোকৰ 44, অৰ্থাৎ 21 বছৰৰ পৰা 44 বছৰৰ ভিতৰ হ'ব লাগিব। যদি আপোনালোকে SC আৰু ST হয় তেতিয়াহ'লে 5 বছৰ ৰেহাই দিছে। যদি আপোনালোকে SSLC এক্সাম দিছে তেতিয়াও আপোনালোক 18 বছৰ হ'লেও পাৰিব এপ্লাই কৰিব, কোনো কথা নাই। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ 2টা পদ্ধতি, এটা হ'ব ফাৰ্ষ্ট ৰিটন টেষ্ট, তাৰপিছত হ'ব প্ৰেক্টিকেল টেষ্ট। হাউ টু এপ্লাই, আপোনালোকে কেনেদৰে এপ্লাই কৰিব? এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব, আৰু মই যোনটো অনলাইনৰ ৱেবছাইট হয় সেইটো ৱেবছাইটটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। তাৰপিছত আহিলে আপোনালোকে অনলাইন কেতিয়াবা এপ্লাই কৰিব পাৰিব। অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব 4 নৱেম্বৰৰ পৰা ষ্টাৰ্টিং হৈছে, আৰু আপোনালোকে অনলাইন লাষ্ট ডেট হৈছে 24 নৱেম্বৰ, অৰ্থাৎ আপোনালোকে নৱেম্বৰ মাহৰ 24 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু যিটো ৱেবছাইট হয় ৱেবছাইটটো ইয়াত দি দিছে আপোনালোকৰ DIPR.assam.government.in। এইটো ৱেবছাইটটো মই ভিডিঅ' ডিছক্ৰিপশ্যনতে দি দিম, আৰু লগতে PDF ফাইলটো দি দিম। এডভাৰটাইজমেণ্টটো আপোনালোকে এবাৰ চাই ল'ব ভালদৰে। চ' ভিডিঅ'টো ইমানেই, কিবা বুজি নাপালে মোক কমেণ্ট কৰিব, মই কমেণ্টত কৈ দিম, আৰু লগৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব ফেচবুক, হোৱাটছআপত। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিকোনো ধৰণৰ এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ, আৰু ছাইডৰ বেল আইকনটো দবাই দিব। থেংক ইউ।